নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ সকলোকে মোৰ ইউটিউব চেনেল আত্ৰা ব্লগজলৈ স্বাগতম জনাইছোঁ। চ' গাইজ আপোনালোক কেনেকুৱা আছে? ভালে আছেনে? মই বাৰু ভালে আছোঁ। আপোনালোকৰ দাদা আলাই কৰা। চ' গাইজ সেইদিনা এটা ভিডিঅ' দিছিলোঁ মই আংকুলৰ দোকানখন মলটোত যোৱাটো। আপোনালোকে কম বেছি পৰিমাণে বহুত মৰম দিছে। চ' আজি ভাবিলোঁ যে মই আকৌ যাওঁ তেওঁৰ দোকানখনলৈ এণ্ড মোৰ মানে তেওঁ নতুন বস্তু আনিছে, ক'ৰপৰা আনিছে কি নাই ভাবিলোঁ যে গৈ মেলি চাই আহোঁ এণ্ড আপোনালোককো দেখাওঁ বুলি। তো সেইটো বাবে এইটো মই ব্লগ বনাইছোঁ। চ' গাইজ বেছি দেৰি নকৰাকৈ মই এই ব্লগটো ষ্টাৰ্ট কৰি দিছোঁ দেই। আৰু মোৰ ব্লগটো শেষলৈকে চাব, চাই যদি ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। ব'লক মই প্ৰথমতে হ'লেও গৈছোঁ ৰেডি হোৱাৰ পিছত এটা মতলব কি এটা ট্ৰিক্স বুলি নকওঁ আৰু কি ক'ম বাৰু কওকচোন। পিছত বাৰু ক'ম বাৰু দেই, মোৰ নাহিছে মুখত দিবলৈ। মই ব্লগটো ষ্টাৰ্ট কৰি দিছোঁ আৰু বাকীখিনি মোৰ ভিডিঅ'টো চাই থাকিলে গম পাব যে কি কেনেকুৱা ধৰণৰ কি বস্তু আনিছে। বহুত ধুনীয়া বস্তু আনিছে, তাকে আপোনালোকক দেখা, আপোনালোকে চাব। দিবলৈ মোৰ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ। মই হৈ গ'লোঁ ৰেডি। আৰু এই যে কুৰ্তিটো দেখিছেনে আপোনালোকে? ভিডিঅ'টো দেখিছে আগৰ ভিডিঅ'ৰ। এইটো বহুত ধুনীয়া কটনৰ হয়, বহুত এফৰ্ডেবল, মাত্ৰ 300 টকা। বহুত ভাল, আপোনালোকে গৈ তাৰপৰা ল'ব পাৰিব। বহুত ধুনীয়া আহিছে দেই। আৰু এড্ৰেছটো দিয়া হৈছে, আপোনালোকে গৈ ভিজিট হওক আৰু তাৰপৰা এনেকুৱা ধুনীয়া কুৰ্তি লওক। মাত্ৰ 300 ৰুপিজ, বেছি নহয়। ইমান ধুনীয়া কুৰ্তি যদি আপোনালোকে 300 ৰুপিজ পাই দেখিছেনে? ইমান ধুনীয়া ডিজাইনটো, ইমান ধুনীয়া আৰু দেখিছেনে? ইমান ধুনীয়া, আপোনালোকে নিশ্চয় ল'ব পাৰে। ভাল কটন হয়, গৰমৰ কাৰণে আপোনালোকে খুবেই ভাল। চ' গাইজ আপোনালোকে যাব চাব, বাকীটো বাজৰ কথা। তো মই হৈ গ'লোঁ ৰেডি একদম চুপাৰ। বতৰটো আজি ঠাণ্ডা কাৰণে ভাবিলোঁ যে আজি চুলিখিনি অকণমান মেলি যাওঁ। মোৰ মানে চুলি মেলি ভাল লাগে। তো মই হৈ গ'লোঁ ৰেডি। এতিয়া ব'লক মই চিধা গৈ দোকানতে লগ পাম। মাজৰ ৰাস্তা ফাস্তা একো নেদেখাওঁ বাৰু দেই। তো চিধা গৈ দোকানত লগ পাম। দোকানত লগ পাইছোঁ, মই যে আপোনাক কৈছিলোঁ যে ইয়াত অকণমান বেলেগ টাইপ কৰিম বুলি। বেলেগ টাইপ হৈছে এইটো যে মই নকওঁ যে কি আনিছে, মই সেই আংকুলৰ দ্বাৰাই কোৱাম যে কি আনিছে, ক'ৰপৰা আনিছে, কি নাই। মই নকওঁ, তেওঁৰ দ্বাৰাই কোৱাম মই দেই। তো তেওঁৰ দ্বাৰা কোৱালে অকণ আপোনালোকে ভালকৈ বুজি পাব। তো সেইটো কাৰণে তেওঁৰ দ্বাৰাই মই কোৱাম কি আনিছে, কেনেকৈ আনিছে, ক'ৰপৰা আনিছে এণ্ড বাকীখিনি চব কথা তেওঁ নিজৰ মুখেৰে ক'ব। বাছ আপোনালোকে শেষলৈকে চাই থাকিব। তো ব'লক মই দেৰি নকৰাকৈ যাওঁ। দেৰি হৈ আছে, এতিয়া 3টামান বাজি গ'ল। বতৰটো আন্ধাৰ হৈ আছে। সোনকালে গৈ সোনকালে আহিব লাগিব, কাৰণ বেছি ঠাণ্ডা লাগি যাবতো। তো ব'লক উইদাউট ৱেষ্ট ইউৰ টাইম, ব'লক আমি যাওঁ। আমি আহি পালোহি, বাকীখিনি কথা আংকুলৰ পৰা শুনক। নমস্কাৰ বন্ধুৰী বান্ধৱীসকল, সাজ পাৰি মোৰ বান্ধৱীসকলৰ কাৰণে এটা বস্তু আপোনাৰ আজি আৰু আনিছোঁ। মাত্ৰ 3 কাৰ্টন, ডাঙৰ 3 কাৰ্টন মই আনিছোঁ। ক'ৰ পৰা আনিছোঁ জানেনে? গুজৰাটৰ ৰাজকোট চহৰৰ পৰা। আজি 2 মাহ আগত ভিডিঅ' দিছিলোঁ, ডাইৰেক্ট ফেক্টৰী ভিডিঅ' দিছিলোঁ। পুৰা 5 মহল বিল্ডিঙত কি ৰাখিছিলে? আমাৰ ট্ৰেডিশ্যনেল অসমীয়া গহনা। এই অসমীয়া গহনা মই আজিও আনিছোঁ। আগতে মোৰ যথেষ্ট ষ্টক আছিলে, আজিও মই 3 কাৰ্টন আনিছোঁ। যিহেতু এতিয়া বহুত ডিমাণ্ড। কিয় ডিমাণ্ড জানেনে? কম দামত চেলিং কৰাৰ কাৰণে, কম দামত পোৱাৰ কাৰণেই। যাৰ প্ৰয়োজন নাই তেখেতেও ল'ব বিচাৰে, গম পাইছে? যাৰ প্ৰয়োজন নাই তেখেতেও ল'ব বিচাৰে। সেইটো কথা মই আপোনালোকক অনুৰোধ কৰিম। ঘৰত এনেই বহিম থাকি ইঘৰে সিঘৰে মেল আড্ডা মাৰি টাইম পাছ নকৰি, মোবাইল টিপি টাইম পাছ নকৰি কি কৰক? মাত্ৰ 3000 টকা লৈ পেলাই ব্যৱসায়টো আৰম্ভ কৰক। কি কৈছোঁ? মাত্ৰ 3000 টকা লৈ পেলাই ব্যৱসায়টো আৰম্ভ কৰক। মই কথা দিছোঁ, অসমৰ য'তেই নিবিচাৰক মই আপোনাক কুৰিয়াৰ যোগেৰে হওক, বাছৰ দি হওক, আপোনালোকে মই মাল পঠিয়াই দিবলৈ চেষ্টা কৰিম। এইটো ইজি প্ৰচেছ। আজিকালি আপোনাৰ কোনো প্ৰব্লেম নাই। অনলাইন যোগেৰে আপোনালোকে লওক, ভিডিঅ' কলিং কৰি হ'লে চাব পাৰিব, নতুবা মোৰ পৰা ফটো মাৰি পেলাই চাব পাৰিব। কোনোবা কম ঘৰত এনেই বহি থাকি কিবা এটা কৰাৰ চেষ্টা কৰক আৰু ভিডিঅ'টো পোৱাৰ লগতে এটা শ্বেয়াৰ কৰিব। এনেকৈ শ্বেয়াৰ কৰিব। আপোনাৰ যদি কিবা এটা কৰে হেঁপাহ নাই, কিন্তু হয়তো আন 10জনৰ কৰিবলৈ হেঁপাহ আছে, কিন্তু লাইন পোৱা নাই। মালটো ক'ত কম দামত পায়, লাইন পোৱা নাই। কথা দিছোঁ, একদম ফাৰ্ষ্ট ক্লাছ দামত দিম। চেলিং কৰাৰ কাৰণে বহুত ইজি কৰি দিম। মানুহে দাম কোৱাৰ লগতে ল'বলৈ বিচাৰিব। এনেকুৱা ধৰণৰ দামত দিম, যোগাযোগ কৰিব। সেইকাৰণে আপোনালোকক ভিডিঅ'টো তোমাৰ পৰা শ্বেয়াৰ কৰিব। আহক, আপোনাৰ ভিডিঅ'টো মই চেম্পল দেখাই দিছোঁ, লগতে দোকান এড্ৰেছটো কৈ দিছোঁ। বাবুপাটি আমিনা হোটেল, ফাৰ্ষ্ট ফ্ল'ৰ, শিৱসাগৰ। মোবাইল নম্বৰ 8724842435। আহক, আপোনালোকক চেম্পল দেখুৱাই দিছোঁ। এই চাওক, আৰম্ভণিতে আপোনালোকক মই দেখুৱাব বিচাৰিছোঁ। এই চাওক, জোনবিৰি একদম নিউ ষ্টাইল জোনবিৰি হয়। চাওক, একদম বঢ়িয়া কালেকশ্যন। এইবোৰ চাওক, আঙুঠি আহিছে আপোনাৰ, আঙুঠি চাওক, এইটো আপোনাৰ মাল্টি কালাৰ, ৰেড কালাৰ। এইটো এটা মাল্টি কালাৰ আঙুঠি আহিছে আপোনাৰ, ৰেড কালাৰ। এইবোৰ চাওক, আপোনাৰ ৰেড কালাৰ আপোনাৰ আঙুঠি, জাপি আঙুঠি হয়। দাম বহুত কম, শুনিলে আচৰিত হ'ব, কিন্তু মই আপোনাৰ দামবিলাক ক'বলৈ নোৱাৰিম। এইটো কাৰণে নোৱাৰিম, মোৰ যিসকল বন্ধু বান্ধৱীয়ে ব্যৱসায় কৰিছে তেখেতসকলৰ অসুবিধা হ'ব পাৰে। দাম নকওঁ, দাম জানিবলৈ যোগাযোগ কৰিব। এইবোৰ চাওক, আপোনাৰ মুঠি খাৰু চাওক, আপুনি এইটো আপোনাৰ ষ্ট'ন কাম কৰা আছে। লক খাৰু হয়তো, লক খাৰু হয়তো, এই লক খাৰু চাইছে। ইয়াৰ চাইজ কালাৰ বেলেগ বেলেগ পাই যাব। এইবোৰ আপোনাৰ আজি আহিছে আপোনাৰ, ভাবিলে আপোনালোকৰ ভিডিঅ'ত আপোনাৰ দেখুৱাম। এই ডাইৰেক্ট আপোনাৰ ৰাজকোটৰ পৰা আহিছে। এইটো আপোনাৰ চব লক খাৰু হয়, মিনা কৰা, একদম পিয়ৰ মিনাকাৰী হয়। ইয়াৰ আপোনাৰ চাইজ বেলেগ বেলেগ পাই যাব। এইবোৰ আজি অহা মাল হয়, চাইছে, চাইজ বেলেগ বেলেগ পাই যাব। এটাতো চাওক আপোনাৰ ইমান ধুনীয়া আইটেম।
একদম মৰম লগা পিচ চাইডত ষ্টন ৱৰ্ক কৰা আছে এনেকুৱা পাথৰ ৱৰ্ক কাম কৰা আছে ৰাজকোটৰ পৰা আনিছোঁ যদি আপোনালোকে বেছি মাল আনিম বুলি ভাবে তেন্তে ৰাজকোটৰ পৰা আনিব পাৰিব মোৰ পৰা নাম্বাৰ ল'ব পাৰিব যদি লাখ টকা কোনো কাম কৰিম বুলি ভাবে বিচাৰিব নাম্বাৰ মই দি দিম এইবোৰ চাওক আপোনাৰ ইমান ধুনীয়া আইটেম চাইছে এইটো আপোনাৰ ক্ৰিষ্টেলৰ ব্ৰাইডেল ছেট হয় একদম হেভি আইটেম হয়তো আপোনাৰ দাম শুনি আচৰিত হ'ব কি কৈছোঁ দাম শুনি আচৰিত হ'ব দাম কিমান জানে ৰিটেইল প্ৰাইচ কিমান জানে অনলি 149 ধামাকা অফাৰ অনলি 149ত ইমান হেভি কোৱালিটিৰ ক্ৰিষ্টেল চব ক্ৰিষ্টেল মণি হয় এইবিলাক চাইছে ক্ৰিষ্টেল মণি হয় অনলি 149 ৰিটেইল প্ৰাইচ হ'লচেল দামটো বেলেগ আছে এটা চাওক আপোনাৰ জোনত আছে জোনবিৰি হয় চাইছে লগত ষ্টন ৱৰ্ক কাম কৰা আছে চাওক বঢ়িয়া আইটেম এইটো চাওক আপোনাৰ দুগদুগী হয় ইমান ধুনীয়া মৰম লগা পিচ চাওক এটা মডেল বেলেগ আহিছে চাইছে একদম ফেঞ্চি আইটেম এটা জাপি চাওক কালাৰ বেলেগ পাই যাব আৰু ব্লেকতো আছে আপোনাৰ ইয়াৰ এইটো ব্লেক কালাৰত আছে ইমান ধুনীয়া মৰম লগা পিচ ঘৰত এনেই বহি থাকিব কিবা এটা চেষ্টা কৰক এটাই জানো ঘৰত বহি থাকি লাভ নাই কিবা এটা কৰিলে নিশ্চয় কিবা এটা ফল পাবই এইটো চাওক আপোনাৰ চেনত আহিছে আপোনাৰ এইটো এটা ইমান মৰম লগা পিচ এইটো প্লেন চেনত আছে এইটো আপোনাৰ অকণমান ৱৰ্ক কৰা আছে চাওক ইমান মৰম লগা পিচ কিমান জানে ৰিটেইল প্ৰাইচ অনলি 99 ৰিটেইল প্ৰাইচ অনলি 99 এই কালাৰ বেলেগ পাব চাওক ইমান মৰম লগা পিচ একদম ফেঞ্চি আইটেম এইবোৰ চাওক অনলি 99 ৰিটেইল প্ৰাইচ এইটো চাওক আপোনাৰ জোনত আছে কিমান ধুনীয়া মৰম লগা পিচ একদম সৰু চাইজৰ হয় মৰম লগা পিচ এটা ব্লেক কালাৰত আছে এইটো ব্লেক কালাৰ হয় এইবিলাক আজি আহিছে আকৌ কথা কৈ আছোঁ বাৰে মই আজি অহা মাল হয় ভয় নাখাব বহুতে আহিব পাৰে ছিজন নাই বিয়া বাৰ আপোনাৰ বিহু নাই গুচি গ'ল কি হ'ব এতিয়া মিছা কথা 12 মাহে চলা আইটেম হয় 12 মাহে চলা আইটেম এইটো চাওক ইমান ধুনীয়া মৰম লগা ফেঞ্চি ৰেড কালাৰত আছে ষ্টন ৱৰ্ক কৰা আছে এইটো ব্লু কালাৰত আছে এইবোৰ চাওক এটা দুটা অহা নাই এইবোৰ দেখিছে ন বক্সে মাল পৰি আছে এইবিলাক বক্সে আছে এইবিলাক নেক্সট আছে ফুল বক্স হয় মাল সোমাই আছে ভয় খোৱাৰ কোনো কাৰণ নাই ব্যৱসায় ভয় নাখাব ডাইৰেক্টকৈ যি থে বুলি কথা এটা আছে এইটো চাওক আপোনাৰ ময়ূৰ লুকছত আছে ময়ূৰ চৰাই ইমান মৰম লগা পিচ হয় এইটো চাওক নিউ কালেকশ্যন চাইছে জোনবিৰিত আপোনাৰ ইমান ধুনীয়া এইটো মণি কাম কৰা আছে একদম ফেঞ্চি আইটেম এই দেখুৱাইছোঁ এইটো ব্ৰাইডেল ছেট ধামাকা অফাৰ অনলি 149ত ক্ৰিষ্টেল মণি থকা জাপি ব্ৰাইডেল ছেট এইটো ৰেড কালাৰত আছে তাতে ব্লেক কালাৰটো আছে ব্লেক কালাৰ পাব ৰেড ব্লেক এইটো চাওক লাগে এইটো আপোনাৰ কইনাৰ কাৰণে ইমান মৰম লগা পিচ হয় একদম ফেঞ্চি আইটেম দাম জানিবলৈ যোগাযোগ কৰিব এইটো চাওক জোনবিৰিত আছে জোনবিৰিৰ কালাৰ বেলেগ হয় এইবোৰ চাওক বক্সে মাল পৰি আছে এইটো ৰেড কালাৰত আহিছে এইটো যোন আপোনাৰ বেলেগ ডিজাইনত আহিছে নিউ ষ্টাইল চাওক এইবোৰ লটকন লাগি আছে এইটো চাওক গৰুণীয়া জোনত আছে আপোনাৰ এইটো ইয়াৰ আপোনাৰ কাণফুলি ইমান ধুনীয়া মৰম লগা হয় ইয়াৰ আপোনাৰ মাল্টি কালাৰটো পাই যাব এইটো চাওক ৰেড গ্ৰীণ ইয়াৰ বেলেগ কালাৰ পাই যাব ঠিক আছে এইবিলাক চাওক ৰিটেইল প্ৰাইচ অনলি 99 এইটো বেলেগ আছে দামবিলাক সকলো বেলেগ হয় এইটো চাওক ব্লেকত আছে এইটো চাওক আপোনাৰ ইমান ধুনীয়া মৰম লগা পিচ অনলি 99 ৰিটেইল প্ৰাইচ এইটো চাওক ব্লেকত আছে এইটো ব্লেকৰ হয় এইটো চাওক জাপি বিগ সাইজৰ জাপি হয় এইবোৰ জাপি হয় মাত্ৰ 99 টকা ৰিটেইল প্ৰাইচ হ'লচেল দামটো আৰু কমি যাব ঘৰত এনেই বহি কিবা এটা চেষ্টা কৰক বলগা যোগাযোগ কৰিব এইটো আপোনাৰ বিস্কুট ষ্টনৰ কাম কৰা আছে এইকেইটাৰ দামটো অলপ বেলেগ হয় এইটো চাওক বিস্কুট চেনত আছে এনেকুৱা বহুত আইটেম আহিছে এইবোৰ চাব পাৰে এইটো চাওক ইমান ধুনীয়া মৰম লগা পিচ দুগদুগী ইয়াৰ কালাৰ বেলেগ পাই যাব এইবোৰ চাওক মালে মাল যিমান চাব সিমান মালে দেখিব বিগ সাইজৰ আপোনাৰ এইটো জাপি হয় বিগ সাইজৰ জাপি
এইটো এটা মিডিয়াম চাইজৰ জাপি হয় ইমান ধুনীয়া ফিনিচিং চাওক ক'ৰ পৰা আনিছোঁ গুজৰাটৰ ৰাজকোট চহৰৰ পৰা ডাইৰেক্ট ফেক্টৰীৰ পৰা অনা হৈছে যদি আপোনালোকে ফেক্টৰীৰ পৰা আনিম বুলি ভাবে যোগাযোগ কৰিব কথা হ'ল কি বেছি টকাৰ তাৰপৰা মাল ল'ব লাগিব আৰু কম টকা ল'লে মোৰ পৰা ল'ব পাৰিব মোৰ পৰা আপোনালোকে ব্যৱসায় কৰিব পাৰিব আমাৰ গৃহিণীসকল ঘৰত এনেই বহি থাকি লাভ নাই কিবা এটা কৰক সেইটো চাওক জাপিত আছে অনলি 99 ৰিটেইল প্ৰাইচ এইটোতো চাওক অনলি 99 কি কৈছোঁ মাত্ৰ 99 টকা ৰিটেইল প্ৰাইচ ডাবল জোনত আছে আপোনাৰ এইটো ডাবল জোন চাওক ইমান ধুনীয়া চাওক আপোনাৰ ষ্টনত আপোনাৰ নাম কৰা আছে বিস্কুট এইটো এটা জোন হয় জোনবিৰি এইটো এটা জোনবিৰি হয় আপোনাৰ চাইছে এইটো চাওক আপোনাৰ কথা কি ঘৰত এনেই বহি কিবা এটা কৰাৰ চেষ্টা কৰক কিবা এটা কৰিলে কিবা ফল নিশ্চয় পাব এইবছৰ আপোনাৰ মুঠি খাৰু ইমান ধুনীয়া মুঠি খাৰু আহিছে চাইছে তাৰ চাইজ পাই যাব 20 22 24 26 28 এই চাইজত আপোনাৰ মুঠি খাৰু পাই যাব মুঠি খাৰু যিমান লাগে ইমান পাব এইবিলাক চাওক আপোনাৰ গেৰাণ্টেড খাৰু আহিছিলে এইবিলাক এইটো ষ্টন ৱৰ্ক কৰা আছে খাৰু চাওক কিমান ধুনীয়া পাথৰ দিয়া কাম কৰা আছে এইবিলাক আপোনাৰ পুৰা 6 মাহ গেৰাণ্টি দি পাব এইটো চাওক আপোনাৰ ইমান ধুনীয়া খাৰু চাইছে পুৰা 6 মাহ গেৰাণ্টি পাব একদম বঢ়িয়া খাৰু 4 পাতকে খাৰু আছে ইয়াতে আপোনাৰ এইবোৰ চাওক কিমানবিলাক আহিছে আপোনাৰ এইবিলাক খাৰু হয় ঠিক আছে গোটেইবিলাক খাৰু হয় মুঠৰ এনেই বহি থাকি কিবা এটা কৰাৰ চেষ্টা কৰক বালিসকল আপোনাৰ ভিডিঅ'টো বনাই দেখুৱালোঁ কেনেকুৱা পালে আপোনালোকে জানিব মই যিমান পাৰিছোঁ আপোনালোকক শ্বৰ্টকৈ দেখুৱাব চেষ্টা কৰিছোঁ অনুৰোধ কৰিম কিবা এটা কৰক ঘৰত এনেই বহি থাকিব গাইজ আহি গ'লোঁ এণ্ড বহুত টাইম হৈ গ'ল 3টা বজাতে গৈছিলোঁ 5টা 10 হৈ গ'ল আহা এণ্ড দেখালোঁ আপোনালোকৰ আংকুলে চব ধুনীয়াকৈ বুজাই দিলে মই মোৰ মুখেৰে কোৱা নাই কাৰণ মই বুজাবলৈ অকণ কঠিন হ'ব পাৰে মই সেইকাৰণে আংকুলকে কৈছিলোঁ বুজাবলৈ তেওঁ আপোনাক বুজাই দিছে প্লিজ বেকগ্ৰাউণ্ড চাউণ্ডটো অকণমান এভইড কৰিব বেটি চিঞৰি আছে চৰি চ' আপোনালোকৰ আংকুলে ধুনীয়াকৈ বুজাই দিলে মই বুজাবলৈ আপোনালোকক দিগদাৰ পাব পাৰোঁ আংকুলে ধুনীয়াকৈ বুজাই দিলে আপোনালোকে ঘৰত বহি নাথাকক কাম কৰক কাম কৰিলে সফল হ'ব কষ্ট নকৰাকৈ কোনো কাম নহয় আপোনালোকেও জানে কষ্ট কৰিলে তাৰ ফল পোৱা যায় কষ্ট নকৰিলে কোনো ফল পোৱা নাযায় হয় নে নহয় বাৰু কওকচোন তো আপোনালোকে কষ্ট কৰিবই লাগিব আৰু আপোনালোকে আগবাঢ়িব পাৰিব এইটো কামত মই এইটো নকওঁ যে মোৰ আংকুলে কৈছে কাৰণে আপুনি সেইটো কৰক মই নকওঁ আপোনালোকে যিকোনো কাম কৰিব পাৰে কিন্তু কৰক ঘৰত বহি থকা টাইম এতিয়া নহয় আহক কাম কৰক আৰু আংকুলৰ ওচৰত আহক যিসকলে কৰিব বিচাৰিছে আংকুলৰ পৰা লৈ পেলাই কৰক যাওক বহুত প্ৰফিট আছে বহুত ভাল হয় আমাৰ এই আংকুল প্ৰথমতে কি কৰিছিলে জানে প্ৰথমতে তেওঁ ৰাস্তাত মানে কিবৰ শিপাত ভৰি পেলাই বস্তু বিকিছিলে আজি চাওক কিমান ডাঙৰ এখন মল এটা লৈ পেলাই বহি আছে তেওঁ খাই আছে কিহৰ কাৰণে তেওঁ কষ্ট কৰিছে কাৰণে তেনেকৈ আপোনালোকে কষ্ট কৰক নিশ্চয় আপোনালোকে আগবাঢ়িব পাৰিব তো প্লিজ যাওক ভিজিট হওক আৰু আংকুলৰ পৰা পৰামৰ্শ লওক আৰু কেনেকৈ কি কৰিব লাগিব তেওঁক সোধক এণ্ড আগবাঢ়ক চ' গাইজ এইটো আছিলে মোৰ ভিডিঅ'টো আশা কৰোঁ এই ভিডিঅ'টো চাই পেলাই খুবেই ভাল পালে যদি চাই ভাল পালে আৰু ইনফৰ্মেটিভ আছিলে বুলি ভাবিলোঁ মই এইটো ভিডিঅ'ৰ পৰা আপোনালোকে বহুত কিবা শিকিবলৈ পালে বুলি মই ভাবিছোঁ তো প্লিজ আগবাঢ়ক কষ্ট কৰক কামক আৰু এইটো ভিডিঅ' যদি চাই ভাল পালে তো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই তো আজি এইটো ভিডিঅ' ইয়াতে সমাপ্ত কৰিছোঁ আশা কৰোঁ এইটো ভিডিঅ' চাই খুবেই ভাল পালে তো আজিলৈ বাই আকৌ এটা নতুন ভিডিঅ'লৈ লগ পাম তো গাইজ সুখত থাকক শান্তিয়ে থাকক সেইটোৱে দোৱা কৰিবলৈ আছোঁ নমস্কাৰ আজিলৈ ইয়াতে সমাপ্ত কৰিছোঁ এইটো ভিডিঅ'